जिथाम आगस्ट खालारखालि धेमाजि जिल्लानि सिमेन्टसापुरि पुलिस थानानि बेन्दोंआव थानाय सिमेन्टसापुरि ग्राम सेवकनि बानजायनायाव गासै 10 बिगानिबो बारा हायाव खोथिया फोनानै रायजोफोरनो राननानै होदों। सिमेन्टसापुरि ग्राम सेवकनि बिबानगिरिया फोरमायनाय बादिब्ला सिमेन्टसापुरि ग्राम सेवकनि बानजायनायाव गासै 5 हेक्टर हायाव बे खोथियाखौ फोनाय जादों होनना फोरमायदों। बिथांमोना समखं आरो मिसामारा गामि पन्चायतनि दै लोमजानाय आबादारिफोरनो बे खोथियाखौ राननानै होदों होनना मोनथिहोदों। बे हाबाफारियाव बाहागो लाफैदों सिमेन्टसापुरि ग्राम सेवकनि बिबानगिरि ध्रुवज्योति दत्त, जनाइनि साब डिभिजनेल अफिसार, जनाइ LSC समस्तिनि MLA भुवन पेगु आरो एग्रिकालचार बिफाननि गुबुन गुबुन बिबानगिरिफोरा नुजाथिफैदों। মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দত্ত। মই কৃষি বিভাগৰ ক্ষেত্ৰ কৃষি সম্প্ৰসাৰণ সহায়ক। আজি ইয়াত যি কঠীয়া তোলা কাৰ্যসূচী হৈছে এইটো আমাৰ অসম চৰকাৰ কৃষি বিভাগৰ ধেমাজি জিলা উদ্যোগত সমূহীয়া কঠীয়াতলিত বানবিধ্বস্ত ৰাইজক কঠীয়া পাৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। আজি এই কঠীয়াতলি ইয়াতে আমাৰ 1.5 হেক্টৰ পৰা হৈছিল। এই 1.5 হেক্টৰটো চংকং পঞ্চায়তৰ বানাক্ৰান্ত কৃষকক আজি এই কঠীয়াতলি কৃষকক বিতৰণ কৰা হৈছে। আমাৰ ধেমাজি জিলাৰ কৃষি বিভাগৰ অধীনত আমাৰ জোনাই কৃষি বিভাগৰ মহকুমা বিভাগত মুঠ 25 হেক্টৰ এনেকুৱা কঠীয়াতলি পৰাৰ ব্যৱস্থা হৈছিল। তাৰে আমাৰ চিমেণ্টসাপুৰি কৃষি উন্নয়ন খণ্ডত 5 হেক্টৰ পৰা হৈছিল। সেই 5 হেক্টৰ বুকুৰে ইয়াত 1.5 হেক্টৰ কৰা হৈছে। বাকীখিনি আমাৰ চংকং পাকঘৰত আছে, লামাজান মিচিঙত আছে আৰু মিছামৰা পঞ্চায়তৰ ৰাউণ্ড মিছামৰা তাত পৰা হৈছিল। মুঠ গোটেইখিনি গোটাই আমাৰ 5 হেক্টৰ কৃষি এনেকৈ সমূহীয়া কৃষিতলি পৰা হৈছিল। এই সমূহীয়া কৃষিতলি ইতিমধ্যে আমি মিছামৰা পঞ্চায়তৰখিনি বিতৰণ কৰি শেষ হৈছে আৰু চংকং পঞ্চায়তত আজি আমি শুভাৰম্ভ কৰি কঠীয়া দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ যি 1.5 হেক্টৰ পৰা হৈছিল তাৰ আজি আপোনালোকে দেখিছে কৃষক ৰাইজে তুলি আমি বিতৰণ কৰি আছোঁ আৰু বাকী থকাখিনিও আমি সেই কৃষক পঞ্চায়তৰ লামাজনক দিয়া হ'ব। আজি এই যি সমূহীয়া কঠীয়াতলি ব্যৱস্থা কৰা হৈছে এই কঠীয়াতলিত বিনা 11 এইটো এটা কম দিনীয়া ধানৰ জাত 120 পৰা 25 দিনত কঠীয়া হিচাপৰ পৰা এই ধানটো হৈ উঠে আৰু বানাক্ৰান্ত ধানত ইয়াক শেহতীয়াকৈ কৰিলে হয় কাৰণে আমাৰ এই ধানটো দিয়া হৈছে। লগতে এই তলিত আমাৰ স্থানীয় তিয়ামুখী যিটো আমাৰ শালি ধানৰ জাত সেইটো দিয়া আছে। এই দুইটা ধানৰ আমাৰ বীজ ইয়াৰ পৰা কৃষক ৰাইজক দিছোঁ আৰু এইখিনি দিলে আমি বানাক্ৰান্ত কৃষক উপকৃত হ'ব বুলি ভাবিছোঁ। কিমানখিনি পৰিয়ালে আজি ইয়াত কঠীয়াটো ইয়াত পৰিয়াল হিচাপে প্ৰায় 80জনমান পৰিয়াল আজি ইয়াত কঠীয়া তোলা মেলা কৰি লোৱা হৈছে আৰু বাকী যিখিনি আমাৰ কঠীয়া আছে সেইখিনি আমি মিছামৰা পঞ্চায়ত চংকং বাকী দিয়া হ'ব। মুঠ আমাৰ এই 5 হেক্টৰ কঠীয়াতলিৰ পৰা 250 বা 300 ভিতৰত পৰিয়াল উপকৃত হ'ব। আপোনালোকৰ সমূহীয়া যিটো কঠীয়াতলিৰ পৰা আপোনালোকে ইয়াৰ স্থানীয় ৰাইজক কৃষক ৰাইজক আপোনালোকে কঠীয়া বিতৰণ কৰিছে, এইটো কোনটো আঁচনিৰ পৰা বিতৰণ কৰিছে আপোনালোকে? এইটো আছিল আইকেভৱে ৰাফ্টাৰ 2020-21 এই স্কিমৰ আণ্ডাৰত আমি বানপীড়িত অঞ্চলৰ বাবে এটা সমূহীয়া কঠীয়াতলি প্ৰস্তুতি কৰিছিলোঁ আৰু আজি ডিষ্ট্ৰিবিউশ্যনৰ ডেট আছিল মানে চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন যিটো উদ্বোধনীমূলক মানে বিতৰণ আছিল। তাত ইতিমধ্যে MLA মহোদয় আহি গৈছে আমাৰ জোনাই সমষ্টি আৰু তেখেতে ডিষ্ট্ৰিবিউশ্যন কৰি গৈছে আৰু আমিও আহি পেলাই লগতে পাইছোঁহি আৰু সেইখিনিকে আমি এতিয়া ৰাইজক এই গৰমত কঠীয়া তুলি আছে তেওঁলোকক আমি অনুপ্ৰেৰণা দিবৰ কাৰণে সকলোৱে ইয়াত সমবেত হৈ পেলাই আছোঁ লগত মানে মটিভেশ্যন কৰিছোঁ। কিমান পৰিয়ালক আপুনি সাহায্য প্ৰদান কৰিব কঠীয়া? এতিয়া আমাৰ ইয়াত আছে 1 হেক্টৰতকৈ বেছি 10 বিঘা আছে হা। গতিকে ইয়াত 10 হেক্টৰ মানুহৰ কাৰণে যাব। এতিয়া 10 হেক্টৰ মানুহৰ কাৰণে আমি কিমানজন আজি 70টা পৰিয়ালক দিয়া হৈছে আৰু বাকীখিনি তেনেকৈ লিষ্টখন বেনিফিচিয়াৰী হিতাধিকাৰী তালিকা লিষ্ট আহি থাকিব আৰু দি থাকিব। বানপীড়িত অঞ্চলতে বেৰাচাপৰিয়ে হওক, গাইনদীয়ে হওক, আমাৰ চমকঙে হওক, গালিঘাটে হওক, সব জেগাতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে প্ৰচেষ্টা চলাই আছে আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এইটো প্ৰশংসনীয় পদক্ষেপ আৰু এখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ কৃষক ৰাইজে উপকৃত যেন হয়। কিমানখিনি পৰিয়ালৰ কাৰণে এইটো কঠীয়াটো বিতৰণ কৰা হৈছে? এতিয়াতো আজি ইয়াতে 70টা পৰিয়াল 70 ফেমিলিজ আৰু বেলেগ বেলেগ জেগাতো আৰু চমকং ফালেও 2টামান পাৰ্ট কৰা আছে, সেইটোতো বিলাই আছে। মিছামৰাটো
চ' এনেকৈ ৰাউণ্ডতো এনেকৈ বিলাইছে চ' যিমান পাৰে চেষ্টা কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এইবাৰ সকাহ দিবলৈ আৰু এইবাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো খুব প্ৰয়েক্টিভলি কাম কৰিছে এইকাৰণে ভাল লাগিছে নীলাৱতী ছাৰ ধন্যবাদ আপোনাৰ কোন গাঁৱৰ পৰা আহিছে মই চমকং ডাম্বুক চমকং ডাম্বুৰ পৰা আচ্ছা এতিয়া যে কঠীয়া আপোনালোকে তুলিছে এইটো ক'ৰ পৰা দিছে বুলি গম পাইছে বাৰু চৰকাৰে দিছে বুলি আমি কৃষি বিভাগৰ পৰা দিছে অসম চৰকাৰ কৃষি বিভাগৰ পৰা এইটো বান আক্ৰান্ত কৃষক ৰাইজক দিয়া হৈছে এতিয়া যে কঠীয়াটো কেনেকুৱা লাগিছে আপোনালোকে এনেই ঘৰত তোলা লেখীয়া কঠীয়া হৈছেনে পচন্দ কঠীয়া নে আপোনালোকৰ ভালনে বেয়া কঠীয়াটো আপোনাৰ মনত কেনেকুৱা লাগিছে ৰুলে ধান হ'ব ভালে লাগিছে কঠীয়াটো ৰুলে ধান হ'ব বুলি ভাবিছে নে আপুনি হ'ব ভাবি পিনিয়ে তুলিছোঁ আৰু কঠীয়াটো আপোনাৰ পচন্দ নে ঠিক আছে আপোনাৰ নামটো কি মোৰ নাম ৰবিৰাম নাৰ্জাৰী আপুনি আজি আমাৰ কৃষি বিভাগৰ বান বিচৰা ৰাইজক যে কঠীয়া বিতৰণ কাৰ্যসূচী তাত কঠীয়া নিবলৈ আহিলে এতিয়া কঠীয়াটো দেখি তুলি আপোনাৰ কেনেকুৱা লাগিছে কঠীয়াটো ভাল নে আপোনাৰ মনত কেনেকুৱা বহুত ভালেই লাগিছে ছাৰ কঠীয়াটো দেখি পেলাই মই ভাল লাগিছে আমিও অলপ চলপ অলপ খেতিটো তুলি লৈছে এতিয়া খেতিটো পাম বুলি আশা কৰিছে আৰু এইটো কি ধানৰ কঠীয়া জাত আপোনাৰ মনত আছেনে গম পাইছেনে এইটো ইমান বিনা 11 জাত এই ধানৰ বয়সটো হ'ল কঠীয়া পৰাৰ পৰা ধান দুৱালৈকে 120 পৰা 25 দিনত সমাপ্ত হয় গতিকে আপোনালোকৰ আজি এইটো যি কঠীয়া তুলিছে এই কঠীয়া তোলা বয়সটো হৈছে আজি 24 দিন আজিলৈকে 24 দিন হৈছে গতিকে আপোনালোকে এই কঠীয়াটো নি মেইন ফিল্ডত যি ধৰণে আপোনালোকে ৰুৱে আগতে তেনেকৈ ৰুলেই হ'ল খালি আৰু পোক পৰুৱা কিবা কিবি এইবিলাক আমাৰ অন্য ধানত যেনেকুৱা তেনেকুৱা একেই তাৰ উৎপাদনটো ভালেই হয় বেয়া নহয় আমাৰ জেনেৰেল যিবিলাক ধান ৰঞ্জিত বা বাহাদুৰ ৰঞ্জিত চাবন তেনেকুৱা হাতী একেই স্বৰ্ণ মাছৰি হেৰি উৎপাদনটো একেই তেনেকুৱা পালেতো আমি ভালে পাম ছাৰ আমি কৃষক মানুহ নহয় এতিয়া ভালেই লাগিছে এতিয়া আমাৰ বান বিযুক্ত হৈ পেলাই মানে যিমানটো আমি খেতি ৰুইছিলে এইবিলাক মানে চব বানপানীত মানে মৰি গৈছে কেনেকুৱা পাইছে ভাল পাইছে ভাল ধুনীয়াকৈ কঠীয়া আছে এইটো কি ধানৰ জাত মনত আছেনে এইটো কিবা বিনা 11 জাত বিনা 11 এইটো নতুন যেনেকৈ ৰঞ্জিত বাহাদুৰ এনেকুৱা টাইপৰ কঠীয়া ইয়াৰ বয়সটো কম দিনতে হয় আপোনালোকে কঠীয়া পৰাৰ পৰা কঠীয়া ৰোৱালৈকে 120 বা 25 দিনত সমাপ্ত হয় এতিয়া কঠীয়াটো কেনেকুৱা পাইছে আপুনি কওক ইমান ধুনীয়া তুলিবলৈ ভাল দেখিবলৈ ভাল কিমান আই দিছে তুলিবলৈ ইমান ভাল ভাল পাইছে মোৰ উবাচী ব্ৰহ্ম আগে পিছে এনেকুৱা কঠীয়া পাইছে জানো কি বান বিনষ্ট ৰাইজে এনেকুৱা বিতৰণ কঠীয়া পাইছিলে জানো নাই পোৱা নাই বিচাৰি লওঁ পোৱা নাই কিছুমান পাইছে আমি হ'লে বিচাৰিবলৈ মানুহ নাই আৰু মঠা মানুহ বি ক'ৰপা বেলেগ বেলেগ জেগাতে আছে মই অলপমান একদিনমান বিচাৰিছিলে চব লোৱা মানুহ আছে বুলি কৈছে আৰু চব বন্দবস্ত কৈছে